অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা কিশোৰ দত্ত তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা বিকাশ জামাৰ তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ, অভিযোগনামা দাখিল কৰিছোঁ, এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব, আদালতক তেওঁলোকে সহায় কৰিব। আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈও সিদ্ধান্ত লৈছে। আমি ৰৈ ৰৈ বিনালে 2,90,00,000 টকা দিছোঁ, কিন্তু সেইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে আন আঁচনি দিলেও বা জুবিনৰ সংক্ৰান্তত বা তেওঁৰ স্মৃতিৰ সংক্ৰান্তত আৰু যদি কিবা চৰকাৰক আঁচনি দিয়ে তাৰ ক্ষেত্ৰতো চৰকাৰে ট্ৰাষ্টক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব। আজি আমাৰ কেবিনেটত বড়ো সাহিত্য সভাক এটা মাল্টিপাৰ্পাছ প্ৰজেক্ট কৰিবৰ কাৰণে বেতকুচিত এবিঘা মাটিৰ আবণ্টন দিয়া হয়। আনহাতে মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰ এই বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ব্যক্তিক মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি প্ৰদান কৰা হয়। তাৰো কেবিনেটত আজি বিশদভাৱে আলোচনা হয় আৰু আমি ভূমি আবণ্টন কৰোঁ। আজি কেবিনেটত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰস্তাৱিত অসম ভ্ৰমণ সম্পৰ্কে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। আমাৰ প্ৰায় 8,000 পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু
নেশ্যনেল হাইৱে অথৰিটি অৱ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে, সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব। কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেঞ্চ। বোকাখাটৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে, এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes। যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাট যাব পাৰিম। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টা 4 ঘণ্টালৈ হ্ৰাস পাব। ইয়াত আমি বহুতে অকল এলিভেটেড কৰিডৰ বুলি ভাবি আছোঁ, বাট এলিভেটেড কৰিডৰটোৱে ডিষ্টেঞ্চটো নোহোৱা কৰি পেলাব। কাৰণ এতিয়া আমি তলত যেতিয়া যাওঁ আমাৰ স্পীড লিমিট আছে 40 কিলোমিটাৰ। 40 কিলোমিটাৰৰ ওপৰত কোনো গাড়ী যাব নোৱাৰে। ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম। কাৰণ গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে, সোঁৱে বাওঁৱে আমি যাব নোৱাৰোঁ, ই খালি ষ্ট্ৰেইট যাব আৰু মাজত কোনো ইণ্টাৰছেকশ্যন নাথাকে। আৰু যিহেতু মাজত ইণ্টাৰছেকশ্যন নাথাকে, গাড়ী একেবাৰে স্পীডত যাব পাৰিব। ডিব্ৰুগড় গুৱাহাটী, শিৱসাগৰ গুৱাহাটী, যোৰহাট গুৱাহাটীৰ মাজত ই ডিষ্টেঞ্চটো একেবাৰে কমাই দিব। বোকাখাটৰ পৰা ৰাতিপুৱা 7টা বজাত গুৱাহাটীলৈ আহিলে 10:30 বজাত গুৱাহাটী পাম। অফিচ কৰি 4টা বজাত আমি ঘূৰি গ'লে 7টা বজাত আমি বোকাখাট গৈ পাই যাম। যিটো ধৰণে এই গোটেই প্ৰজেক্টটোৱে আমাক সহায় কৰিব। আৰু আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট, অকল মাত্ৰ এটা ষ্ট্ৰেচৰ কাৰণে ইমান ডাঙৰ মেগা প্ৰজেক্ট, এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore, এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল। ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে, তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব। বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হ'লে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি? তলৰ ৰাস্তাটো বন্ধ নহয়, আজি যেনেকৈ আছে তেনেকেই থাকিব। খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব, সি ওপৰেদি যাব। বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে, তাতো কোনো বাধা নাই। ই বিকল্প ৰাস্তা হ'ব, এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয়। ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড, যাতে মানুহে দুইটা ৰাস্তা ব্যৱহাৰ কৰি থাকিব পাৰে। আজি আমি আৰু এটা অত্যন্ত আমাৰ বাবে আনন্দৰ খবৰ, ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন, যিখন শুই পেলাই যাব পাৰে, বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব, স্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। কিন্তু ক'ত চলিব? বিটুইন গুৱাহাটী এণ্ড কলিকতা। আমি গুৱাহাটীত থাকিম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব। কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু 2খন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন। এই 2খন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই 2খন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব। অৰ্থাৎ 2টা দিনত আমি 3খন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম।
মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সকলোকে বিশেষকৈ নীতিন গাডকাৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই যে আমি কেতিয়াও আশাও কৰা নাছিলোঁ যে এনেকৈ এলিভেটেড কৰিডৰ অসমত হ'ব পাৰে এই আৰু নেশ্যনেল ৱাইল্ডলাইফৰ বা এনেকুৱা পাৰ্কক বচাবৰ কাৰণে জীৱ জন্তুক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে ই এটা বিশাল প্ৰজেক্ট আৰু এনেকুৱা প্ৰজেক্ট হ'লে অসমেও 9% GSTও লগত লাভ কৰে ফৰেষ্ট ৰয়েলটিও লাভ কৰে আমাৰ ইকনমিটো বেনিফিট হয় মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিবা যদি আপোনালোকক সুধিব আছে সুধিব Honorable Prime Minister of India, Sri Narendra Modi ji will come to Guwahati on 17. He will witness a collective performance of Bagurumba dance, a traditional dance form of Bodo society, in our stadium. The dance will be performed by 8 to 10,000 artists, and it will be one of the unique performance which will be witnessed by the people on that day. On 18, Prime Minister will travel to Kaziranga and he will lay the foundation stone of a elevated corridor between the Kaziranga and Bokakhat, basically to bypass Kaziranga while you are traveling from Lower Assam to Upper Assam. This will save wildlife during the flood because we lost lot of wildlife during the flood because of road accident when the wildlife actually start moving to hills during the flood area. It will also reduce the distance between Upper Assam and Lower Assam by 1 hour. The cost of the project will be rupees 6,957 crore and distance will be 34 crore. Prime Minister of India, Sri Narendra Modi ji will also inaugurate a Vande Bharat sleeper train, first time in our country, between Calcutta and Guwahati on 17 itself from Calcutta. But on 18, he will again flag off to important train for people of Assam, basically from Dibrugarh to Gumti and Guwahati to Rohtak. So these are lot of development going on in Assam. I welcome Prime Minister and I also offer our deep gratitude for sanctioning such a big project, a elevated corridor at a cost of 6,957 crore to Honorable Prime Minister. I also offer my deep appreciation to Sri Nitin Gadkari, Minister of Road Transport. Sir, one more big decision is that state government has appointed a public special. I have already spoken in Assamese about that. খুব ভাল কথা ষ্টপেজ যদি হৈ যায় ইটো আর বন্দে ভারত নহব আমাকতো গুৱাহাটী কলকাতাৰ মাজত পইণ্ট টু পইণ্ট লাগে যাতে মাত্ৰ 8 ঘণ্টাত গৈ পাব পাৰে 7 ঘণ্টাত যদি সেইখনো এনেকে গৈ থাকিব পাৰে তেতিয়াতো এখন বন্দে ভাৰত নহবগৈ সেইকাৰণে যদি ৰখি যায় তেতিয়াতো নহব এটা 7 ঘণ্টা কমি যাব গতিকে ক্যাপিটাল টু ক্যাপিটাল সেইকাৰণে আমিও বিচৰা নাই যে বন্দে ভাৰতখন কৰবাত ৰখি যাওক যদি বঙাইগাঁৱত কেতিয়াবা ৰখে এটা বেলেগ কথা কিন্তু যদি নলবাৰীত ৰখে ৰঙিয়াত ৰখে বৰপেটাত ৰখে এখনটো আর বন্দে ভাৰত হৈ নাথাকিলে স্যার অন্য একটা প্রসঙ্গ যেটো নির্বাচন আহি আছে নির্বাচনের সন্মুখত দেখা গৈছে যে এবার মিয়া মুসলমানৰ ভোটৰ কাৰণে কংগ্ৰেছে আমচুৰ সভাপতি সদ্য পদতীকে সভাপতি ৰেজাউল কৰিমক যোগদান কৰাব আৰু ৰেজাউল কৰিমক ষ্টাৰ কেম্পেইনাৰ কৰি মিয়া মুছলমানৰ ভোটৰ কাৰণে সব ব্যক্তিৰ ওপৰত মই আলোচনা কৰিব নোখোজো কাৰণ কোনোবাই কোনোবা পাৰ্টিত জয়েন কৰিব নকৰিব বেলেগ কথা কিন্তু এটা কথা স্পষ্ট যে কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে
চিটো ল'ব লাগে আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায় আজি যিমানটা এভিকশ্যন হৈ আছে কৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন আমিতো গ'লোহেঁতেন কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ আপোনালোকে চাওক সদায় এভিকশ্যন হৈ আছে কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি ঠিক আছে এভিকশ্যনৰ সময়ত যোৱা নাই পিছততো দুটা বিস্কুটৰ পেকেট দিব পাৰে দেখিছে নেকি যোৱা গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায় কংগ্ৰেছৰ বিশ্বাস নোহোৱা হৈছে নেকি যে তেওঁলোকৰ কাষ চাপিবলৈ সেইটো কাৰণে তেওঁ নহয় কংগ্ৰেছৰ কথা হ'ল আমাক ভোট লাগে টকা লাগে আমাৰ মানুহৰ ওচৰততো কংগ্ৰেছ নাহেই আজি চাহ বাগিচাত ৭৫ বছৰ জুৰি মাটিৰ পট্টা নিদিলে বাগিচাৰ মানুহৰ ভোট ল'লে অসমীয়া মানুহৰ ভোট ল'লে অসমীয়া মানুহক প্ৰবঞ্চনা কৰিলে এইবাৰ যোৰহাট সমষ্টিৰ মানুহৰ ভোট ল'লে MP ফাণ্ডত কৰা কামবিলাক আপোনালোকে নিজে এদিন চাব আপোনালোকে গম পাব যে মানুহক কিমান প্ৰবঞ্চনা কৰিব পাৰে যোৱাকালি নে পৰহি আপোনালোকে দেখিছে যে বাকচত পৰামৰ্শ ল'লে আৰু পৰামৰ্শবিলাক তাতেই পেলাই থৈ গুচি আহিলে গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয় মিয়া মুছলমানৰো নহয় অসমীয়াৰো নহয় বঙালীৰো নহয় হিন্দী ভাষীৰো নহয় চাহ বাগিচাৰো নহয় তেওঁলোক খালি নিজৰ কাৰণে আছে এনেকুৱা কৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে তো তেওঁ অকলে উত্তোলন কৰি থাকিব লগততো বাকীকেইজন ফৰেনাৰ্ছ থাকিব গতিকে এইটো এটা অদ্ভুত পাৰ্টি এইটো কৈ লাভ নাই Mr. Chief Minister, there will be 3 elections for 3 Rajya Sabha seats in Assam, and AIDF is seeking the support of Congress again to send Maulana Badruddin Nazmal to Rajya Sabha. BJP, AGP and our united front will put 3 candidates. We'll put all the 3 candidates against the 3 Rajya Sabha seats. Last time, for some reason, we did not put candidates against Ajit Bhuiya. We thought that he is a neutral person, he will do good and he will do good things. But ultimately, what he did with his Rajya Sabha fund, you all know. So that is why this time we have decided that we will put candidate in against all the 3 seats. আমি 3টা সিটতে প্ৰাৰ্থী আমি উঠাম 2টাত আমি জিকিম এটাত হাৰিব পাৰো জিকিব পাৰো কিন্তু আমি 3টা সিটতে আমাৰ প্ৰাৰ্থী দিম Sir, কংগ্ৰেছৰ এটা অফিচিয়েল গ্ৰুপৰ পৰা এটা স্ক্ৰীনশ্বট ভাইৰেল হোৱা দেখিবলৈ পোৱা আছে বহুত হল মিত্ৰাচাৰ বুলি এটা হেশটেগ চলোৱাৰ কথা মেছেজটো দেখিবলৈ পোৱা গৈছে মেছেজটো দিছিলে দিয়াৰ লগে লগে কোনোবাই মোক ফৰৱাৰ্ড কৰি দিলে গতিকে যি কৰে তেওঁলোকৰ আমিতো গম পায়ে যাওঁ কাৰণ তেওঁলোকৰ ভিতৰতে বহুত খং এতিয়াতো এনেকুৱা পজিশন মই নকওঁ আৰু ক'লে তেওঁলোকে বেয়া পাব আৰু কিছুমান কথা এতিয়া কোনোবাই মই ক'লো না টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈ লৈছে ডাঙৰ বিয়া পাতিছে কেণ্ডিডেটৰ পৰা পইচা লৈছে কি কোড হয় ভগৱান জানে এখনটো কিমান অফিস ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব কিমান মানুহ ওলাব মোৰ পৰাও পইচা লৈছিল এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায় মই ষ্টেটমেন্ট দিয়াৰ পিছত কংগ্ৰেছে আলটিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰম্যান পাতি দিলে টিকট দিয়াৰ কাৰণে যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায় অকল কৰাপশনটো মানে অলৰেডি এটা ক্যান্ডিডেটত 3টা 4টা ক্যান্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীত মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটি কয় কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীতটো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব এনেকুৱা পুলিশ দি মানে কন্ট্ৰোল কৰিব নোৱাৰি ঠিক আছে আৰু একো নাই
আমাৰ 25 জানুৱাৰীৰ পৰা আমি আমাৰ আৰু এটা প্ৰগ্ৰেম আছে একেটা দিনটো আমি বিতৰণ কৰি আছোঁ উদ্যমিতা 20 ফেব্ৰুৱাৰীত অৰুণোদয় পাব 25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম এটি কলি দুটি পাত অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱা কাৰণে চৰকাৰৰ পৰা 5,000 টকাৰ এটা উপহাৰ পাব আৰু 25 জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম আৰু এটা আপোনালোকে জানে যে 26 জানুৱাৰীত তিৰংগ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰোঁ 29 জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব তেখেতৰ দ্বাৰা আমি ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰিম ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল 11 তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহিব আৰু তেখেতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ নৱনিৰ্মিত বিল্ডিঙৰ কাম আৰম্ভ কৰিব উত্তৰ গুৱাহাটীৰ ৰংমহলত তাৰো টেণ্ডাৰ হৈ গ'ল কেইবাটাও নতুন প্ৰজেক্ট জানুৱাৰীত হ'ব এলিভেটেড কৰিডৰ গুৱাহাটী হাইকোৰ্টৰ নতুন বিল্ডিং ডিব্ৰুগড়ত নতুন এছেম্বলি বিল্ডিং কেইবাটাও নতুন প্ৰজেক্ট অহা কেইটামান দিনত হ'ব গৈ আছে স্যাৰ আৰু এটা থাকি গ'ল যেহেতু আপুনি কৈ থাকে যে পাকিস্তান কানেকশ্যন গৌৰৱ গগৈ আছে আৰু গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ হাতত একো তথ্য নাই এনেই কৈ থাকে এই বিষয়টো এই বিষয়টো আমি ফেব্ৰুৱাৰীলৈকে নিনিওঁ কথাটো আছিল এনেকুৱা যদি জুবিন গাৰ্গৰ হত্যা আৰু তাৰ পিছৰ পৰিৱেশত মই যদি এইবিলাক ৰাজনীতি কৰিলেহেঁতেন মানুহে বেয়া পালেহেঁতেন গতিকে সময় সুবিধা আৰু চোৱাটো খুবেই প্ৰয়োজনীয় আছিল ছেপ্টেম্বৰ মাহতে আমি এইখিনি উলিয়াই দিব খুজিছিলোঁ কিন্তু 19 তাৰিখতে দুৰ্ঘটনাটো ঘটি গ'ল নহ'লে মই 10 ছেপ্টেম্বৰ মেক্সিমাম 20-22 তাৰিখে দি দিলোহেঁতেন এতিয়া আমি ঠিক কৰি লৈছোঁ এটা সৰু ক্লাৰিফিকেশ্যন এটা FCR সম্পৰ্কত এটা সৰু ক্লাৰিফিকেশ্যন এটা গৃহ মন্ত্ৰালয়ৰ পৰা দিল্লীৰ পৰা আহিব বাকী আছে কিন্তু সেইটো আহক বা নাহক আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে খালি মোৰ এটা সমস্যা আছে এইটোৱে যে 18 তাৰিখে ৰাতি মই ডেভছত যাম 24ত আহি পাম হয় 24ৰ পৰা 31ৰ ভিতৰত নহ'লে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব কিন্তু ফেব্ৰুৱাৰী গৈ নাপায় আমি এইটো জানুৱাৰীতে আমি আপোনালোকৰ সন্মুখত গোটেই বস্তুটো লৈ আহিম বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটো অসমৰ ৰাইজে জানিবই লাগিব আৰু মইতো ভাবোঁ যে আমাৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনিতো বিগিনিং কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰোঁ মোবাইলত যাব নোৱাৰোঁ আমাৰ ৰেষ্ট্ৰিকশ্যন আছে কিন্তু যেতিয়া NIAৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছোঁ পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু NIA ইনকুৱাৰী কৰিলে আৰু কি ওলাব তাৰ আপোনালোকে আন্দাজ পাব কাৰণ অসম পুলিচটো পাকিস্তানত যাব নোৱাৰে আমাৰতো নাই IB নাই কিন্তু আমাৰ অফিচাৰসকলেও যথেষ্ট ভাল কাম কৰিছে আৰু বহুতখিনি সেনচিটিভ ডকুমেণ্টছ আমি আপোনালোকক দিব পাৰিম এনেকুৱা নহয় যে মই ষ্টেটমেণ্ট এটা দি থৈ দিম ইট উইল বি এলং উইথ সাম ইম্পৰ্টেণ্ট ডকুমেণ্টছ হ'ব